নমস্কাৰ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু এক্সামৰ প্ৰিপাৰেচন কৰি আছে মোৰ আগৰ ভিডিঅ'সমূহ নিশ্চয় আপোনালোকে চাইছে যদিহে সেইখিনি ভিডিঅ' চোৱা নাই ভালদৰে চাই ল'ব কাৰণ মই A to Z কনসেপ্ট ক্লিয়াৰ কৰিবলৈ ট্ৰাই কৰিছো তাৰ লগতে বহুত কিটা ট্ৰিকো আপোনালোকলৈ আগবঢ়াইছো গতিকে ADR হওক SI হওক বা DHS ৰ আহি থকা এক্সাম হওক সকলোৰে কাৰণে এই ভিডিঅ' কিটা খুবেই ইম্পৰ্টেন্ট ইউটিউবত আপোনালোকে এনেকুৱা ভিডিঅ' খুব কমেই পাব সো এই আগৰ ভিডিঅ'সমূহ আপোনালোকে চাই যাব আৰু আজি ভিডিঅ'টোত মই বায়ুমণ্ডলৰ লেয়াৰ কিটাৰ ওপৰত আপোনালোকক শিকাম ইয়াৰ আগৰ ভিডিঅ'টোত মই কি শিকাইছিলো আপোনাক বায়ুমণ্ডলত কি গেছ থাকে কোনটো গেছে আমাক কেনেকৈ সহায় কৰিছে তাৰ কাম কি হেতু আমি আলোচনা কৰিলো আৰু আজি ভিডিঅ'টোত এই বায়ুমণ্ডলৰ যেটো লেয়াৰ আছে সেই লেয়াৰটোৰ বিষয়ে আমি আলোচনা কৰিম সো আহকচোন ভিডিঅ'টো আমি আৰম্ভ কৰো এতিয়া আমি বায়ুমণ্ডলৰ লেয়াৰ কিটাৰ বিষয়ে আলোচনা কৰিম আমি জানো যে পৃথিৱী পৃষ্ঠৰ ওপৰত বায়ু যিখন আৱৰণে আৱৰি আছে তাক কি বুলি কোৱা হয় বায়ুমণ্ডল বা এটমস্ফিয়াৰ এই এটমস্ফিয়াৰটোক কেইটামান লেয়াৰত ভাগ কৰা হৈছে আৰু এই লেয়াৰসমূহৰ নাম কিটা কি আৰু সিহঁতৰ কি সিগনিফিকেন্স আছে তাৰ বিষয়ে আমি আলোচনা কৰিম এই ছবিটো যদি আপোনালোকে ভালকৈ চাই ইয়াত প্ৰথম যেটো লেয়াৰ আছে তাৰ নামটো কি আছে ট্ৰপোস্ফিয়াৰ ফাৰ্স্ট লেয়াৰটোৰ নাম কি আছে ট্ৰপোস্ফিয়াৰ ট্ৰপোস্ফিয়াৰটো এইখন হৈছে আমাৰ কি পৃথিৱীৰ পৰা আটাইতকৈ ওচৰত থকা মানে প্ৰথম লেয়াৰটোৰ নাম কি ট্ৰপোস্ফিয়াৰ পৃথিৱীত কি থাকে জীৱ-জন্তু থাকে গছ-গছনি থাকে নদ-নদী থাকে পাহাৰ পৰ্বত থাকে সো এই ট্ৰপোস্ফিয়াৰটো কি জীৱ-জগত বসবাস কৰিবলৈ উপযোগী ঠিক আছে আৰু এই ট্ৰপোস্ফিয়াৰৰ আমাৰ ডিসটেন্সটো কিমান পৃথিৱীৰ পৰা কিমান ডিসটেন্সলৈকে ট্ৰপোস্ফিয়াৰটোৱে আৱৰি আছে বুলি যদি আমাক কোৱেশ্চন আহে আমি কি লিখিব লাগিব 8 ৰ পৰা 18 কিলোমিটাৰ 8 to 18 কিলোমিটাৰ এতিয়া প্ৰশ্নটো হ'ল যে ট্ৰপোস্ফিয়াৰ পৃথিৱীৰ পৰা 8 to 18 কিলোমিটাৰ ডিসটেন্সলৈকে আছে বুলি মই ক'লো কিন্তু 8 ৰ পৰা 18 বুলি মই কিয় লিখিলো 8 কিলোমিটাৰ বুলি মই কিয় নিলিখিলো তাৰ এটা কাৰণ আছে সেইটো কনসেপ্ট আমি বুজিবলৈ ট্ৰাই কৰিম এইখন হৈছে আমাৰ কি পৃথিৱীৰ ওপৰৰ সাইডটো আৰু তলৰ সাইডটোক আমাৰ কি বুলি কোৱা হয় ওপৰটো কোৱা হয় নৰ্থ পোল তলৰটো কি বুলি কোৱা হ'ব সাউথ পোল আৰু মাজদি আমাৰ কি গৈছে ইকুৱেটৰ গৈছে বিষুৱ ৰেখা এতিয়া নৰ্থ পোল আৰু সাউথ পোলৰ ফালে আমাৰ ট্ৰপোস্ফিয়াৰৰ ডিসটেন্সটো হৈছে কিমান 8 কিলোমিটাৰ কি বুলি ক'লো মই নৰ্থ পোল আৰু সাউথ পোলৰ ফালে আমাৰ ট্ৰপোস্ফিয়াৰৰ ডিসটেন্সটো হৈছে কিমান 8 কিলোমিটাৰ মানে পৃথিৱীৰ পৰা 8 কিলোমিটাৰলৈকে ট্ৰপোস্ফিয়াৰটো বিস্তৃত হৈ আছে আৰু ইকুৱেটৰৰ ফালে বিষুৱীয় অঞ্চলৰ ফালে এই ট্ৰপোস্ফিয়াৰৰ ডিসটেন্সটো হৈছে কিমান 18 কিলোমিটাৰ বিষুৱ ৰেখাৰ অঞ্চলৰ ফালে ট্ৰপোস্ফিয়াৰৰ ডিসটেন্সটো কিমান বুলি ক'লো মই 18 কিলোমিটাৰ এই ডিসটেন্সটো কিয় চেঞ্জ হ'ল তাৰ মেইন কাৰণটো আপোনালোকে ভালদৰে বুজিবলৈ ট্ৰাই কৰক কনসেপ্টটো ক্লিয়াৰ হৈ যাব নৰ্থ পোল আৰু সাউথ পোল ইয়াত কি থাকে বৰফ থাকে নহয় জানো বৰফ থাকে সো কি এটো ঠাণ্ডা হৈ থাকে বহুত ঠাণ্ডা যেতিয়া বায়ু ঠাণ্ডা অৱস্থাত থাকে ঠাণ্ডা ঠাইত থাকে ঠাণ্ডা পালে বায়ু কি হয় গেছ কি হয় সংকোচন হয় যেতিয়া ঠাণ্ডা বেছি পাব গেছে কি কৰে সংকোচন কৰে যেহেতু নৰ্থ পোল আৰু সাউথ পোলত বহুত বেছি ঠাণ্ডা তাত এনি টাইম বৰফ থাকে সো তাত ঠাণ্ডা হোৱাৰ লগে লগে বায়ুটো সংকোচন হয় আৰু সংকোচন হোৱাৰ ফলত তাত কি হয় ট্ৰপোস্ফিয়াৰটো 8 কিলোমিটাৰলৈকেহে বিস্তৃত হ'ব পাৰে আৰু ইকুৱেটৰত কি হয় আমাৰ টেম্পাৰেচাৰটো বেছি হয় ইয়াত ইকুৱেটৰত আমাৰ কি হয় টেম্পাৰেচাৰটো বেছি হয় কাতকৈ বেছি হয় নৰ্থ পোল আৰু সাউথ পোলতকৈ ইকুৱেটৰ অঞ্চলত আমাৰ টেম্পাৰেচাৰটো বেছি হয় যেতিয়া টেম্পাৰেচাৰটো বেছি হ'ব কম হলে কি হৈছিল বায়ুটো সংকোচন হৈছিল টেম্পাৰেচাৰটো যেতিয়া বাঢ়ি যাব বায়ু কি হ'ব প্ৰসাৰণ হ'ব যেহেতু টেম্পাৰেচাৰ বাঢ়ি গ'ল বায়ু প্ৰসাৰণ হ'ল সো ট্ৰপোস্ফিয়াৰটো আমাৰ 18 কিলোমিটাৰ ডিসটেন্সলৈকে বিস্তৃত হৈ গ'ল কনসেপ্টটো ক্লিয়াৰ হ'ল ঠাণ্ডা হলে গেছ কি হয় সংকোচন হয় আৰু গৰম হলে যেতিয়া টেম্পাৰেচাৰ বাঢ়িব তেতিয়া কি হয় প্ৰসাৰণ হয় নৰ্থ পোল আৰু সাউথ পোলত আমাৰ ট্ৰপোস্ফিয়াৰৰ ডিসটেন্সটো হৈছে 8 কিলোমিটাৰ তাৰ ৰিজনটো হৈছে কি যেহেতু তাত ঠাণ্ডা সো বায়ু সংকোচন হ'ল আৰু ইকুৱেটৰত আমাৰ ডিসটেন্সটো হৈছে 18 কিলোমিটাৰ তাৰ ৰিজনটো হৈছে কি ইকুৱেটৰত আমাৰ গৰম যেহেতু টেম্পাৰেচাৰ বাঢ়ি যায় কাটকে বাঢ়ি যায় নৰ্থ পোল আৰু সাউথ পোলতকৈ সো বায়ুটো প্ৰসাৰণ হ'ল প্ৰসাৰণ হোৱাৰ ফলত ইয়াত আমাৰ ট্ৰপোস্ফিয়াৰৰ লেয়াৰটো 18 কিলোমিটাৰলৈকে বিস্তৃত হ'ল
নেক্সট আমি কি গম পালোঁ, ট্ৰপ'স্ফিয়াৰত ডাৱৰৰ সৃষ্টি হয়, ক্লাউড ফৰ্মেশ্যন হয়, আৰু এই ট্ৰপ'স্ফিয়াৰত আমি যিমান ওপৰলৈকে গৈ থাকোঁ, আমাৰ ডিষ্টেঞ্চটো যিমান বাঢ়ি গৈ থাকে সিমান কি হ'ব, টেম্পাৰেচাৰটো কমি যাবগৈ। ট্ৰপ'স্ফিয়াৰত আমি যিমান ওপৰলৈকে গৈ থাকোঁ টেম্পাৰেচাৰটো সিমান কমি যাবগৈ, কমি কমি শেষত কিমান হ'বগৈ, -58 ডিগ্ৰী চেলচিয়াছলৈকে আমাৰ টেম্পাৰেচাৰটো কমি যাবগৈ। ঠিক আছে, এতিয়া ট্ৰপ'স্ফিয়াৰৰ ছিগনিফিকেঞ্চ কি? প্ৰথম কথা, ট্ৰপ'স্ফিয়াৰত আমাৰ জীৱ জগত বাস কৰে, আৰু ছেকেণ্ড কি হয়, ইয়াত ক্লাউড ফৰ্মেশ্যন হয়, আৰু ট্ৰপ'স্ফিয়াৰত আমাৰ কি হয়, গ্ৰীণ হাউচ ইফেক্ট, আমি নাম শুনিছোনে গ্ৰীণ হাউচ ইফেক্ট, গ্ৰীণ হাউচ ইফেক্ট। গ্ৰীণ হাউচ ইফেক্টৰ কাৰণে আমাৰ ট্ৰপ'স্ফিয়াৰটো কি হৈছে গুৰুত্বপূৰ্ণ। এতিয়া গ্ৰীণ হাউচ ইফেক্টটো কি হয়, আপোনালোকেতো আগতে যদি শুনিছে গ্ৰীণ হাউচ ইফেক্ট, নিশ্চয় শুনিছে। এইটো পজিটিভ ৱৰ্ড নে নিগেটিভ ৱৰ্ড? গ্ৰীণ হাউচ ইফেক্টটোৱে আমাৰ পৃথিৱীক সহায় কৰি আছে নে আমাৰ কাৰণে এইটো ভয়ংকৰ, আমাৰ কাৰণে ভয়াৱহ নে বেয়া কৰি আছে? সেইটো আপোনালোকে এবাৰ ভাবি চাওক। যদি আগত পঢ়িছিল সেইখিনি সময়ত এবাৰ ৰিমাইণ্ড কৰি চাওক। মই কি ক'লোঁ যে গ্ৰীণ হাউচ ইফেক্টৰ কাৰণে ট্ৰপ'স্ফিয়াৰটো গুৰুত্বপূৰ্ণ। এতিয়া গ্ৰীণ হাউচ ইফেক্ট শব্দটো পজিটিভ ৱৰ্ড নে নিগেটিভ ৱৰ্ড, এতিয়া এইটো আমি বুজিবলৈ ট্ৰাই কৰিম। গ্ৰীণ হাউচ ইফেক্টটো আমাৰ কি হয়, পজিটিভ। গ্ৰীণ হাউচ ইফেক্টে আমাক সহায়হে কৰি আছে, আমাক নিগেটিভিটি একো কৰা নাই, আমাক একো কুপ্ৰভাৱ পেলোৱা নাই, কিন্তু পেলায়, কেতিয়া পেলায় সেইটো আমি আলোচনা কৰিম। এতিয়া গ্ৰীণ হাউচ ইফেক্ট মানে কি, সূৰ্যৰ পৰা আমাৰ এখন পৃথিৱী, এইটো সূৰ্যৰ পৰা যেতিয়া আমাৰ পৃথিৱীলৈ সূৰ্যৰ পোহৰ আহিব, পোহৰ অহাৰ পিছত পৃথিৱীত কি হয়, ঠেকা খায়, ৰিফ্লেক্ট হয়, আকৌ ওপৰলৈ সেই পোহৰটো গুচি যায়গৈ, হয় নে নহয়? যেতিয়া গুচি যায়গৈ, সেই গুচি যাওঁতে আমাৰ পৃথিৱীৰ বায়ুমণ্ডলত কেইটামান গেছ আছে, তাৰ ভিতৰত এটা হৈছে CO2 মানে কাৰ্বন ডাই অক্সাইড, ৱাটাৰ ভেপাৰ, এইকেইটা গেছে কি কৰে, যিটো হিট এনাৰ্জি সূৰ্যৰ পৰা পৃথিৱীলৈ আহিলে, সেই হিট এনাৰ্জিটো যেতিয়া ৰিফ্লেক্ট হওঁতে ট্ৰপ'স্ফিয়াৰৰ ওচৰতে কাৰ্বন ডাই অক্সাইড আৰু ৱাটাৰ ভেপাৰ এইকেইটা গেছে তাৰ এনাৰ্জিটো শোষণ কৰি ৰাখি থয়। যিমানখিনি সময়ত হিট এনাৰ্জি আমাৰ পৃথিৱী পৃষ্ঠত ঠেকা খাই ওপৰলৈ গৈছিল, যাওঁতে সিমানখিনি যাব নাপায়। এই মাজতে কাৰ্বন ডাই অক্সাইড, ৱাটাৰ ভেপাৰ এনেকুৱা গেছসমূহে সেই এনাৰ্জিটো শোষণ কৰি ৰাখে। যেতিয়া হিটটো শোষণ কৰি ৰাখিব, তাৰ ফলত কি হয়, পৃথিৱীত গৰম হয়। কি হয়, হিটটোৰ ফলত পৃথিৱীত গৰম হয়। এতিয়া যিকেইটা গেছে সেই হিট এনাৰ্জিটো শোষণ কৰি ৰাখে, আকৌ উভতি যাব নোৱাৰাকৈ, সেই গেছসমূহক কি বুলি কোৱা হয়, গ্ৰীণ হাউচ গেছ বুলি কোৱা হয়। কি বুলি কোৱা হয়, গ্ৰীণ হাউচ গেছ। গ্ৰীণ হাউচ গেছসমূহ আমাক কি কি পালোঁ, কাৰ্বন ডাই অক্সাইড, ৱাটাৰ ভেপাৰ, তাৰপিছত কি কি আছে, নাইট্ৰাছ অক্সাইড, মিথেন, এইবোৰ হৈছে কি আমাৰ গ্ৰীণ হাউচ গেছ। যদিহে এই গ্ৰীণ হাউচ গেছকেইটা নোহোৱা হয় তেনেহ'লে কি হ'ল হয়, সেইটো এটা কুৱেশ্যন আছে। যদিহে এই গ্ৰীণ হাউচ গেছকেইটা যদি পৃথিৱী পৃষ্ঠত নোহোৱা হ'ল হয়, যেতিয়া বায়ুমণ্ডলত নোহোৱা হ'ল হয়, তেনেহ'লে আমাৰ কি ক্ষতি হ'ল হয়? পৃথিৱীৰ বৰ্তমান পৃথিৱীৰ এভাৰেজ টেম্পাৰেচাৰ বৰ্তমান হৈছে কিমান, 15 ডিগ্ৰী চেলচিয়াছ। পৃথিৱীৰ এভাৰেজ টেম্পাৰেচাৰ কিমান বুলি গম পালোঁ, 15 ডিগ্ৰী চেলচিয়াছ। এইটো যিটো 15 ডিগ্ৰী চেলচিয়াছ, তাৰ মানে কি, পৃথিৱীত বেছি গৰমো নহয়, বেছি ঠাণ্ডাও নহয়, সমতুল্য হৈ আছে পৃথিৱীখন। সেইটো কাৰণে ইয়াত কি, 15 ডিগ্ৰী চেলচিয়াছ আমাৰ এভাৰেজ টেম্পাৰেচাৰ। যদিহে গ্ৰীণ হাউচ গেছসমূহ মানে কাৰ্বন ডাই অক্সাইড, ৱাটাৰ ভেপাৰ তেনেকুৱা গেছসমূহ যদি নাথাকা হয়, তেনেহ'লে পৃথিৱী পৃষ্ঠৰ আমাৰ যিটো টেম্পাৰেচাৰ, এভাৰেজ টেম্পাৰেচাৰ, সেইটো কিমান হ'ল হয়, -18 ডিগ্ৰী চেলচিয়াছ হ'ল হয়। কিমান হ'ল হয়, -18 ডিগ্ৰী চেলচিয়াছ হ'ল হয়। তেতিয়া গোটেই পৃথিৱীখনত আমাৰ ঠাণ্ডা হৈ থাকিল হয়, বৰফ হৈ থাকিল হয়। চ' যাতে তেনেকুৱা নহয়, জীৱ জগত বসবাস কৰিবলৈ উপযোগী হৈ থাকে, সেইটো কাৰণে টেম্পাৰেচাৰটো আমাৰ সমতুল্য, আৰু সেই সমতুল্য টেম্পাৰেচাৰটো কোনে কৰি ৰাখিছে, গ্ৰীণ হাউচ গেছসমূহে কৰি ৰাখিছে। চ' গ্ৰীণ হাউচ গেছসমূহ আমাৰ কাৰণে ভালহে, পজিটিভহে, নিগেটিভ নহয়। কিন্তু যদিহে এই গ্ৰীণ হাউচ গেছসমূহৰ পৰিমাণটো বাঢ়ি যায়, যেনে কাৰ্বন ডাই অক্সাইড, মিথেন, এই গেছবোৰৰ সংখ্যা যদি বায়ুমণ্ডলত বাঢ়ি যায়, তেতিয়া কি হ'ব,
যিটো হিট এনাৰ্জি সিহঁতে শোষণ কৰি ৰাখিছে সেইটো পৰিমাণো বাঢ়ি যাব, কাৰণ কাৰ্বন ডাই অক্সাইড গেছৰ সংখ্যা যিহেতু বাঢ়ি গ'ল, হিট এনাৰ্জি যিমানখিনি শোষণ কৰিব লাগে তাতকৈ বেছিকৈ হিট শোষণ কৰিব। তাৰ ফলত কি হ'ব, পৃথিৱীত গৰম হ'ব, বহুত গৰম হ'ব। কি হ'ব, বহুত গৰম হ'ব। চ' কি হয়, গ্ল'বেল ৱাৰ্মিঙৰ সৃষ্টি হয়। সেইটো হৈছে আমাৰ কুপ্ৰভাৱ। গ্ৰীণ হাউচ গেছসমূহ থকাৰ কাৰণে আমাৰ ভাল হৈ আছে, পৃথিৱীৰ যিটো টেম্পাৰেচাৰ সেইটো সমতুল্য হৈ আছে। কিন্তু যদি গ্ৰীণ হাউচ গেছৰ পৰিমাণ বাঢ়ি যায় তেনেহ'লে কি হ'ব, গ্ল'বেল ৱাৰ্মিং হ'ব। কেনেকৈ হ'ব, গ্ৰীণ হাউচ গেছ বাঢ়িল তাৰ মানে কি হ'ল, হিট শোষণ সিহঁতৰ বাঢ়ি গ'ল, হিট শোষণ বাঢ়ি যোৱাৰ লগে লগে পৃথিৱীত গৰম বাঢ়ি গ'ল, গৰম বাঢ়ি যোৱাৰ লগে লগে আমাৰ কি হ'ল, গ্ল'বেল ৱাৰ্মিঙৰ সৃষ্টি হ'ল। চ' এইটো আছিল কি আমাৰ গ্ৰীণ হাউচ ইফেক্ট। এতিয়া এক্সামত যদি আহে তলত দিয়া 4টা অপশ্যনৰ ভিতৰত কোনটো গ্ৰীণ হাউচ গেছ নহয়। এতিয়া ইয়াত যদি আমাৰ অপশ্যন দিয়া থাকে কাৰ্বন ডাই অক্সাইড, নাইট্ৰাছ অক্সাইড, মিথেন আৰু 4 নম্বৰ ডি আমাৰ দিয়া থাকে অক্সিজেন, তেনেহ'লে আমি কি লিখিব লাগিব, অক্সিজেনটো আমাৰ গ্ৰীণ হাউচ গেছ নহয়। গ্ৰীণ হাউচ গেছ কেইটা কি কি, কাৰ্বন ডাই অক্সাইড, নাইট্ৰাছ অক্সাইড, মিথেন, এইবোৰ হৈছে আমাৰ কি, গ্ৰীণ হাউচ গেছ। এতিয়া ষ্টেটছফিয়াৰৰ ডিষ্টেঞ্চটো কিমান, পৃথিৱী পৃষ্ঠৰ পৰা 58 কিলোমিটাৰলৈকে আমাৰ ষ্টেটছফিয়াৰটো অৱস্থিত। এতিয়া এইখিনি আৰু এটা মন কৰিব লগা কথা যে ট্ৰপ'স্ফিয়াৰত মই কি কৈছিলোঁ, যিমানে আমি হাইটত গৈ থাকিম আমাৰ টেম্পাৰেচাৰটো সিমান কমি কমি আহিব। আমি এটা এনেকুৱা অংশ পাম য'ত কি হ'ব, এই টেম্পাৰেচাৰটো যে কমি কমি আহিছিল সেইটো টেম্পাৰেচাৰটো কমাটো বন্ধ হৈ যাব, পজ হৈ যাব। পজ মানে ৰখি যাবগৈ। যিটো অংশত এই ওপৰলৈ গৈ থাকিলে টেম্পাৰেচাৰ কমি অহা সেইটো যেতিয়া পজ হৈ যাব, ট্ৰপ'স্ফিয়াৰৰ সেই অংশটো আমাৰ এই ওপৰত আছে, ট্ৰপ'স্ফিয়াৰৰ ঠিক ওপৰতে অৱস্থিত। এই অংশটো কি বুলি কোৱা হ'ব, ট্ৰপ'পজ বুলি কোৱা হ'ব। ট্ৰপ'পজ, পজ মানে কি, ৰখি যোৱা। চ' টেম্পাৰেচাৰটো মানে কমি কমি এই ঠাইখিনিত কি হৈ গ'ল, টেম্পাৰেচাৰটো ৰখি গ'লগৈ, মানে সি আৰু কমি যোৱা নাই। এই এৰিয়াটো কি বুলি কোৱা হয়, ট্ৰপ'পজ বুলি কোৱা হয়। এইটো খুবেই ইম্পৰ্টেণ্ট, এইটো আপোনালোকে লিখি ল'ব, এইটো খুবেই ইম্পৰ্টেণ্ট। চ' ট্ৰপ'স্ফিয়াৰ শেষ হ'ল। নেক্সট আমি কি পালোঁ, ষ্টেটছফিয়াৰ। ষ্টেটছফিয়াৰটো 58 কিলোমিটাৰলৈকে আছে আৰু ইয়াত কি হয়, এৰোপ্লেন চলিবলৈ ষ্টেটছফিয়াৰটো সুবিধাজনক হয়। কি হয়, এৰোপ্লেন চলিবলৈ ষ্টেটছফিয়াৰটো সুবিধাজনক হয়। আৰু ষ্টেটছফিয়াৰত এটা মেইন প্ৰধান এটা বস্তু আছে, সেইটো কি হয় জানেনে, অ'জন লেয়াৰ। কি, অ'জন লেয়াৰ। অ'জন লেয়াৰ এইটো খুবেই ইম্পৰ্টেণ্ট। অ'জন লেয়াৰ আছে ক'ত, ষ্টেটছফিয়াৰত। এক্সামত কুৱেশ্যন আহিব যে অ'জন লেয়াৰটো ক'ত অৱস্থিত, এনচাৰ কি হ'ব, ষ্টেটছফিয়াৰত অৱস্থিত। আৰু ষ্টেটছফিয়াৰটো মই কি ক'লোঁ, এৰোপ্লেন উৰিবৰ কাৰণে ইয়াত ভাল। কিয় ভাল সেইটো ক'ম। এতিয়া চাব ইয়াত কি হয়, ৱেডাৰ এক্টিভিটিবিলাক হয়, কাৰণ ইয়াত ক্লাউড আছে, তৎক্ষণতে ধুমুহা আহিব, ক'ৰবাত বৰষুণ পৰি থাকিব, বৰফ পৰিব, থাণ্ডাৰষ্টৰ্ম হ'ব, এইবোৰ চব ক'ত হৈ থাকে, ট্ৰপ'স্ফিয়াৰত হৈ থাকে। যেতিয়া এখন এৰোপ্লেন টেক অফ কৰিব, ওপৰলৈ যেতিয়া উৰিব, আমাৰ পৃথিৱীৰ পৰাইতো উৰিব, তাৰ মানে ট্ৰপ'স্ফিয়াৰ হৈ ওপৰলৈ উৰিব। যিহেতু ইয়াত কি হয়, ট্ৰপ'স্ফিয়াৰত ৱেডাৰ এক্টিভিটি হৈ থাকে, চ' এৰোপ্লেনখন যেতিয়া উৰিব টাৰ্বুলেঞ্চ হ'ব, লৰিব, কঁপিবলৈ ধৰিব, তাক কি বুলি কোৱা হয়, এয়াৰ টাৰ্বুলেঞ্চ। যেতিয়া এৰোপ্লেন এখন ট্ৰপ'স্ফিয়াৰত উৰিব তেতিয়া কি হ'ব, যিহেতু ৱেডাৰ এক্টিভিটি হৈ থাকে ইয়াত, চ' লৰিব মানে কঁপিবলৈ আৰম্ভ কৰিব, তাক কি বুলি কোৱা হয়, এয়াৰ টাৰ্বুলেঞ্চ। চ' কি হয়, অকল টেক অফ আৰু লেণ্ডিংহে কৰে ট্ৰপ'স্ফিয়াৰত, বাকী ক'ত উৰে, ষ্টেটছফিয়াৰত। কিয় ইয়াত উৰে, কাৰণ ওপৰলৈ ৱেডাৰৰ আমাৰ কোনো কথা নাই, এইটো শান্তিৰ পৰিৱেশ হৈ থাকে, তাত কোনো ৱেডাৰে আমাৰ ডিফেক্ট নকৰে। চ' ষ্টেটছফিয়াৰত এৰোপ্লেনখন শান্তিৰে উৰিব পাৰে। আৰু ছেকেণ্ড কথা মই কি ক'লোঁ, অ'জন লেয়াৰ আছে। অ'জন লেয়াৰটো ক'ত আছে, ষ্টেটছফিয়াৰত আছে। এইটো খুবেই ইম্পৰ্টেণ্ট, এক্সামত কুৱেশ্যন আহে যে অ'জন লেয়াৰটো ক'ত অৱস্থিত, তাৰ এনচাৰ হ'ব কি, ষ্টেটছফিয়াৰ। অ'জন লেয়াৰটো হয় কি, ইয়াৰ কাম কি, সূৰ্যৰ আল্ট্ৰাভায়লেট ৰে, সূৰ্যৰ যিটো অতি বেঙুনীয়া ৰশ্মি, সেই ৰশ্মিটো যাতে আমাৰ পৃথিৱীত নপৰাকৈ কোনে প্ৰতিৰক্ষা দি ৰাখিছে আমাক, অ'জন লেয়াৰে। অ'জন লেয়াৰ, অ'জন এইটো বস্তুটো হয় কি, অ'জন লেয়াৰ, অ'জন হৈছে এটা গেছ। কি হয়, অ'জন ইজ এ গেছ। ইয়াৰ ৰাসায়নিক সংকেতটো হৈছে O3। অ'জনৰ ৰাসায়নিক সংকেত হৈছে কি, O3। অ'জনটো কি, এটা গেছৰ আৱৰণটো হৈছে কি, অ'জন। চ' অ'জন কি বুলি ক'ম বোলো আমি, গেছ, তাৰ ৰাসায়নিক সংকেত হৈছে কি, O3।
অক্সিজেনৰ 3টা এটম লগ লাগি আমাৰ ওজন গেছৰ সৃষ্টি হৈছে আৰু তাৰ ৰাসায়নিক সংকেত হৈছে O3 আৰু ওজনে কি কৰে সূৰ্যৰ যিটো অতি বেঙুনীয়া ৰশ্মি আল্ট্ৰাভায়োলেট সেইটো যাতে আমাৰ পৃথিৱী পৃষ্ঠত আহি নপৰে তাৰ কাৰণে এটা ছাতিৰ নিচিনাকৈ কাম কৰি আছে এখন আৱৰণ হৈ আছে যদি ওজন নাথাকা হয় কি হল হয় আল্ট্ৰাভায়োলেট ৰেটো ডাইৰেক্ট পৃথিৱীত পৰিলেহি হয় তেতিয়া কি প্ৰব্লেম হল হ'ব তেতিয়া মানুহৰ স্কিনৰ বেমাৰ হ'ব কেন্সাৰ হ'ব ইমিউনিটি ডিজিজ হ'ব সো বহুত ধৰণৰ কিছুমান কুপ্ৰভাৱ পৰিব সো ওজনে কি কৰি আছে আল্ট্ৰাভায়োলেট ৰেটো যাতে পৃথিৱীত আহি নপৰে তাৰ কাৰণে প্ৰতিৰক্ষা দিয়ে এটা ছাতিৰ নিচিনা কাম কৰি আছে যিহেতু ওজনে সূৰ্যৰ ইমান সাংঘাতিক ইউভি ৰে এটা কি কৰি আছে শোষণ কৰি আছে পৃথিৱীত নপৰাকৈ শোষণ কৰি থকা ফলত তাত কি উৎপন্ন হৈছে হিট উৎপন্ন হৈছে ৰেডিয়েচন হৈছে হিট উৎপন্ন হৈছে যেহেতু তাত হিট উৎপন্ন হৈছে মই কি কৈছিলো ট্ৰপোস্ফিয়াৰত ওপৰলৈ যিমান গৈ থাকো আমি টেম্পাৰেচাৰটো কমি কমি গৈ থাকে কিন্তু এনেকুৱা এটা অংশ আহে য'ত টেম্পাৰেচাৰ কমা বন্ধ হ'বলৈ ধৰে তাক আমি কৈছিলো ট্ৰপোপজ তাৰ পিছত ষ্টেটস্ফিয়াৰ যেতিয়া পালোহি তাত আমি পালো ওজন লেয়াৰে আমাৰ ইউভি টো কি কৰি ৰাখিছে শোষণ কৰি ৰাখিছে যাতে পৃথিৱীত নপৰে যেহেতু শোষণ কৰি ৰাখিছে সো কি হৈছে ৰেডিয়েচন হোৱাৰ কাৰণে হিটটো বাঢ়িছে হিট বাঢ়াৰ ফলত ইয়াত যিটো টেম্পাৰেচাৰ -58 ডিগ্ৰী হৈছে এনেকুৱালৈ -58 ডিগ্ৰীৰ পৰা ডাইৰেক্ট টেম্পাৰেচাৰ বাঢ়ি পেলাই 4 ডিগ্ৰী সেলচিয়াছলৈকে টেম্পাৰেচাৰটো গুচি যায়গৈ এতিয়া ওজনৰ বিষয়ে যেহেতু আমি পঢ়িলোৱে আৰু এটা কনসেপ্ট আমি মনত ৰাখি থৈ দিওঁ ঠিক আছে কি ওজন ডিপ্লেশন এই যেটো ছাতি আছে ওজনৰ সেই ছাতিটো কৰবাত নহয় কৰবাত ফুটা ওলাইছে বুলি আমাৰ সাইন্টিষ্ট সকলে কৈছে কি হৈছে যেটো ইউভি ৰে ওজনে শোষণ কৰি ৰাখিছে সেই ওজনত কৰবাত ফুটা ওলাইছে সেই ফুটাটো ক'ত ওলাইছে আন্টাৰ্কটিকাত ওজনত কি ওলাইছে ফুটা ওলোৱা বুলি কোৱা হৈছে তাক কি বুলি কোৱা হয় ওজন ডিপ্লেশন এতিয়া আমি চাম যে ওজন ডিপ্লেশনটো কিয় হৈছে তাৰ মেইন কাৰণটো কি ওজন ডিপ্লেশনটো হোৱাৰ ওজনৰ যেটো ফুটা ওলাইছে সেইটো ওলোৱাৰ মেইন কাৰণটো কি জানেনে মেইন কাৰণটো হৈছে কি CFC তাৰ মানে কি ক্লোৰোফ্লোৰোকাৰ্বন এইটো এটা গেছ ইয়াৰ নামটো কি CFC ক্লোৰোফ্লোৰোকাৰ্বন এই গেছটোৰ ফলত আমাৰ ওজনত ফুটা ওলাইছে এই গেছটো ক'ৰ পৰা নিৰ্গত হয় ফ্ৰিজ এয়াৰ কণ্ডিচনাৰ এইবোৰৰ পৰা CFC নামৰ এটা গেছ ওলায় তাৰ নামটো কি ক্লোৰোফ্লোৰোকাৰ্বন CFC সেই গেছটোৱে কি কৰিছে আমাৰ ওজনত ফুটা উলিয়াইছে CFC গেছটোত মানে ক্লোৰোফ্লোৰোকাৰ্বনটোত যি ক্লোৰিন আছে এই CFC গেছটো যেতিয়া ওজনৰ এই লেয়াৰটো পাবগৈ যেতিয়া CFC গেছটো গৈ ওজনৰ এই লেয়াৰটো যেতিয়া পাবগৈ পোৱাৰ ফলত তাত যেহেতু আল্ট্ৰাভায়োলেট ৰশ্মিবিলাক ওজনে শোষণ কৰি আছে এই আল্ট্ৰাভায়োলেটে CFC টো ভাঙি পেলাই ক্লোৰিনটো সেপাৰেট কৰি দিয়ে কি কৰে যেতিয়া CFC গেছটো গৈ ওজন লেয়াৰটো পাই গৈ ওজনত যেহেতু আল্ট্ৰাভায়োলেট আহি ইয়াত শোষণ হয় সেই আল্ট্ৰাভায়োলেটে CFC গেছটো ভাঙি পেলাই ক্লোৰিনটো পৃথক কৰি দিয়ে আৰু এই ক্লোৰিনে ওজনৰ লগত ৰিয়েক্ট কৰি ওজন গেছটো ধ্বংস কৰি দিয়ে ঠিক আছে নে কি কলো আমি CFC গেছটো ৰেফ্ৰিজাৰেটৰ এয়াৰ কণ্ডিচনাৰৰ পৰা নিৰ্গত হয় যেতিয়া ওপৰলৈ যায় ওপৰলৈ যোৱাৰ পিছত ওজন লেয়াৰটো যেতিয়া পায় তাত ইউভিয়ে আল্ট্ৰাভায়োলেটে CFC টো ভাঙি পেলাই ক্লোৰিনটো পৃথক কৰি দিয়ে আৰু এই ক্লোৰিনে ওজনৰ লগত ৰিয়েক্ট কৰি ওজনটোক ধ্বংস কৰি দিয়ে আৰু সেই ধ্বংস কৰাৰ ফলত আন্টাৰ্কটিকাত কি হৈছে ওজনত ফুটা ওলাইছে তাক কি বুলি কোৱা হয় ওজন ডিপ্লেশন বুলি কোৱা হয় এইটো যাতে ৰোধ কৰিব পাৰি তাৰ কাৰণে ব্যৱস্থা কোনে ল'ব লাগিব আমিয়ে ল'ব লাগিব আমাৰ জনসাধাৰণে যাতে এয়াৰ কণ্ডিচনাৰ ৰেফ্ৰিজাৰেটৰ এইবোৰ ইউজটো কমাই দিয়ে বা সাইন্টিফিক ভাৱে যদি হেতু কমাব পাৰি তাৰ ওপৰত আমি গুৰুত্ব ল'ব লাগিব সো কি কৰা হৈছে তাৰ কাৰণে এটা এনভায়ৰনমেন্টাল প্ৰটোকল আছে তাক কি বুলি কোৱা হয় দা মন্ট্ৰিয়েল প্ৰটোকল এই ওজন ডিপ্লেশনটো ৰোধ কৰিবলৈ এখন প্ৰটোকল আমাৰ বনোৱা হৈছিল সেই প্ৰটোকলটো কি বুলি কোৱা হয় দা মন্ট্ৰিয়েল প্ৰটোকল আৰু কিমান চনত 1987
মন্ট্ৰিয়েলটো কি এখন ঠাই হয় দে এখন এই ঠাইখন আমাৰ ক'ত অৱস্থিত কানাডাত অৱস্থিত কানাডা এখন আমাৰ কান্ট্ৰি নাম আৰু এই কানাডাত কি আছে মন্ট্ৰিয়েল নামৰ এখন ঠাই আছে তাতে মিটিং হৈছিলে মিটিং হোৱাৰ পিছত এটা প্ৰটোকল হ'ল এই প্ৰটোকলটোৰ নাম কি দা মন্ট্ৰিয়েল প্ৰটোকল আৰু কিমান চনত হৈছিল 1987 এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেন্ট আমি এটা বহুত কিটা বস্তু পঢ়িলো এই গোটেই কিটা বস্তুই আমাৰ এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেন্ট তাৰ পিছত আমি চাম কি মিসোস্ফিয়াৰ ষ্টেটস্ফিয়াৰৰ উপ এৰিয়াটো কি মিসোস্ফিয়াৰ যিটো ঠাইত ষ্টেটস্ফিয়াৰটো শেষ হৈছে সেই ঠাইটো কি বুলি কোৱা হয় যেনেকৈ আমি পাইছিলোঁ কি ট্ৰপোস্ফিয়াৰত যিটো ঠাইত আহি পেলাই আমাৰ টেম্পাৰেচাৰ কমাটো নোহোৱা হৈ যায় তাক কোৱা হয় ট্ৰপোপ'জ আৰু ষ্টেটস্ফিয়াৰৰ যিটো এণ্ড হ'ব তাক কি বুলি কোৱা হয় ষ্টেট'প'জ ঠিক আছে তাৰ পিছত আমি কি পাম মেসোস্ফিয়াৰ মেসোস্ফিয়াৰৰ ডিসটেন্সটো হৈছে পৃথিৱী পৃষ্ঠৰ পৰা 80 কিলোমিটাৰ ওপৰত মেসোস্ফিয়াৰ আমাৰ বিস্তৃত হৈ আছে এই মেসোস্ফিয়াৰটো বহুত ঠাণ্ডা আৰু তাত টেম্পাৰেচাৰ কিমান হৈ যায়গৈ -90 ডিগ্ৰী সেলসিয়াছ টেম্পাৰেচাৰ হৈ যায়গৈ প্ৰথম আমাৰ কি হৈছিলে যেতিয়া আমি ট্ৰপোস্ফিয়াৰ ওপৰলৈ গৈ থাকিম টেম্পাৰেচাৰ কমি আহি পেলাই -58 ডিগ্ৰী পালেহি তাৰ পিছত ষ্টেটস্ফিয়াৰত টেম্পাৰেচাৰটো আকৌ বাঢ়ি পেলাই 4 ডিগ্ৰী সেলসিয়াছ হৈ গ'ল কিন্তু মেসোস্ফিয়াৰ যেতিয়া পায় মেসোস্ফিয়াৰ টেম্পাৰেচাৰ কমি পেলাই -90 ডিগ্ৰী সেলসিয়াছলৈকে কমি যায়গৈ আৰু ইয়াৰ সিগনিফিকেন্স কি মেসোস্ফিয়াৰ আমাক কেনেকৈ সহায় কৰি আছে সেইটো জানিব লাগিব আমি এটো খুবেই ইম্পৰ্টেন্ট উল্কাপিণ্ডসমূহ কি এটা ডাঙৰ ডাঙৰ শিলৰ টুকুৰা নিচিনা সেইবোৰ আহি যদি পৃথিৱীত পৰে কি হ'ব পৃথিৱীত এটা এৰিয়া ধ্বংস কৰি দিব সো এই উল্কাপিণ্ডবোৰ যাতে পৃথিৱীত পৰিব নোৱাৰে পৃথিৱীত পৰাৰ ফলত যেহেতু আমাৰ কি হ'ব ক্ষতিসাধন হ'ব এটা এৰিয়া ধ্বংস হৈ যাব মেসোস্ফিয়াৰে এই উল্কাপিণ্ডসমূহ ইয়াতে জ্বলাই পেলাই শেষ কৰি দিয়ে যেতিয়াই উল্কাপিণ্ড বা মেটিয়ৰ্ছ আহি বায়ুমণ্ডলৰ মেসোস্ফিয়াৰ এৰিয়াটোত প্ৰৱেশ কৰেহি এই লেয়াৰটোত যেতিয়া প্ৰৱেশ কৰেহি তেতিয়া কি হয় ইহঁত জ্বলি যায়গৈ জ্বলি পেলাই কি হৈ যায় ছাই হৈ যায় বা সৰু সৰু টুকুৰা হৈ যায় যাতে সেইবোৰে পৃথিৱীত ডাইৰেক্ট আহি পৰিবহি নোৱাৰে তাৰ ফলত পৃথিৱীত ক্ষতি সাধন নহয় সো আমি কি পালো মেসোস্ফিয়াৰে আমাক কেনেকৈ সহায় কৰি আছে সেইটো গম পালো এক্সামত কোৱেশ্চন আহিব পাৰে যে বায়ুমণ্ডলৰ কোনটো লেয়াৰে কি কৰে মেটিৰিয়েলছ বিলাক ধ্বংস কৰে তাৰ এনসাৰটো কি হ'ব মেসোস্ফিয়াৰ মনত ৰব নেক্সট আমি চাম মেসোস্ফিয়াৰৰ ওপৰৰ এৰিয়াটো কি বুলি কোৱা হয় ওপৰৰ যিটো লেয়াৰ তাক কি বুলি কোৱা হয় থাৰ্মোস্ফিয়াৰ কি বুলি কোৱা হয় থাৰ্মোস্ফিয়াৰ এই থাৰ্মোস্ফিয়াৰ পোৱাৰ লগে লগে টেম্পাৰেচাৰটো -90 ডিগ্ৰীৰ পৰা আমাৰ 1480 ডিগ্ৰী সেলসিয়াছলৈকে বৃদ্ধি হৈ যায় মানে কি হয় থাৰ্মোস্ফিয়াৰ যেতিয়া আমি পাম আমাৰ টেম্পাৰেচাৰটো বৃদ্ধি হৈ যায় এটা থাৰ্মোস্ফিয়াৰৰ বিশেষত্ব কি থাৰ্মোস্ফিয়াৰত তাৰ যিটো তলৰ এৰিয়া তলৰ অংশটোত কি বুলি কোৱা হয় আয়নোস্ফিয়াৰ বুলি কোৱা হয় কিয় কোৱা হয় আয়ন পজিটিভলি আৰু নেগেটিভলি চাৰ্জ আয়ন আছে ক'ত থাৰ্মোস্ফিয়াৰৰ যিটো তলৰ এৰিয়া তলৰ লেয়াৰ তাক কি বুলি কোৱা হয় আয়নোস্ফিয়াৰত যিবোৰ ইলেক্ট্ৰিকেলি চাৰ্জ আয়ন আছে পৃথিৱীৰ পৰা যেতিয়া আমাৰ ৰেডিঅ' সিগনেল এটা পঠাই দিয়া হয় ৰেডিঅ' সিগনেল এটা যেতিয়া পৃথিৱী পৃষ্ঠৰ পৰা পঠাই দিয়া হয় সেই ৰেডিঅ' সিগনেলটো গৈ পেলাই কি কৰিব এই আয়নোস্ফিয়াৰত গৈ খুন্দা মাৰিব ইয়াত যিবোৰ ইলেক্ট্ৰিকেলি চাৰ্জ আয়ন আছে তাত এই সিগনেলটো গৈ পেলাই এই আয়নখিনি কম্পনাংকৰ সৃষ্টি কৰিব ভাইব্ৰেচনৰ সৃষ্টি কৰিব আৰু ভাইব্ৰেচনৰ সৃষ্টি কৰাৰ পিছত এই আয়নসমূহে সেই সিগনেলটো আকৌ পৃথিৱীলৈ ৰিফ্লেক্ট কৰি পঠাই দিব কি গম পালো থাৰ্মোস্ফিয়াৰত আমাৰ আয়নোস্ফিয়াৰ আছে আয়নোস্ফিয়াৰ মানে কিয় কোৱা হয় তাক কাৰণ তাত ইলেক্ট্ৰিকেলি চাৰ্জ আয়ন আছে পজিটিভলি বা নেগেটিভলি চাৰ্জ আৰু সেই আয়নসমূহে আমাক কি কৰে ৰেডিঅ' কমিউনিকেশ্যনত সহায় কৰে আৰু কেনেকৈ সহায় কৰে যে পৃথিৱীৰ পৰা যিটো সিগনেল পঠাই দিয়া হয় সেই সিগনেলটো কি হ'ব আয়নোস্ফিয়াৰত থকা আয়নসমূহত ভাইব্ৰেট হ'ব ভাইব্ৰেট হোৱাৰ পিছত এই আয়নসমূহে সেই সিগনেলটো আকৌ পৃথিৱীলৈ পঠাই দিব তেতিয়া আমি সেই সিগনেলটো পুনৰ পাম আমাৰ ঘৰত যিবোৰ ডিছ টিভি আছে DTH আছে সেই DTHবোৰ ইয়াৰ এটা উদাহৰণ
মেৰু অঞ্চলত আকাশত সেউজীয়া সেউজীয়া এখন ডাঙৰ এখন চামনি দেখা যায় সেউজীয়া ৰঙৰ তাক কি বুলি কোৱা হয় আৰোৰা বুলি কোৱা হয় ক'ত দেখা যায় অকল মেৰু অঞ্চলত দেখা যায় যেতিয়া মেৰু অঞ্চল বা আন্টাৰ্কটিকাত যদি আপোনালোকে ওপৰলৈ চায় তেতিয়া তাত কি দেখা যায় সেউজীয়া এখন ডাঙৰ আৱৰণ দেখা যায় দেখিবলৈ বহুত ধুনীয়া লাগে তাক কি বুলি কোৱা হয় আৰোৰা বুলি কোৱা হয় সেই আৰোৰাটো ক'ত সৃষ্টি হয় থাৰ্মোস্ফিয়াৰতে সৃষ্টি হয় সেকেন্ড পইণ্টটো হৈছে কি আমাৰ আৰোৰা সৃষ্টি হয় থাৰ্মোস্ফিয়াৰত থাৰ্ড পইণ্টটো কি স্যাটেলাইট কমিউনিকেশ্যন যে কৰোঁ এইটো ক'ৰ পৰা হয় আমাৰ থাৰ্মোস্ফিয়াৰৰ পৰা হয় আৰু ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন ISS ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচনটো ক'ত আছে ক'ত ঘূৰি আছে এই থাৰ্মোস্ফিয়াৰতে আছে কি আমাৰ ইণ্টাৰনেশ্যনেল স্পেচ ষ্টেচন পৃথিৱী কেন্দ্ৰ কৰি এই ISS টো ঘূৰি আছে আৰু এইটো ক'ত আছে থাৰ্মোস্ফিয়াৰত আছে আৰু ইয়াৰ ডিসটেন্সটো কিমান 640 কিলোমিটাৰলৈকে এটো বিস্তৃত হৈ থাকে তাৰ পিছৰ যিখিনি হত আমাৰ এৰিয়া থাকিব তাৰ পিছৰ যিটো লেয়াৰ থাকিব তাক কি বুলি কোৱা হয় আমাৰ এক্সোস্ফিয়াৰ কি বুলি কোৱা হয় এক্সোস্ফিয়াৰ এই এক্সোস্ফিয়াৰটো টোটাল আমাৰ 10000 কিলোমিটাৰলৈকে 10000 কিলোমিটাৰলৈকে বিস্তৃত হৈ থাকে মাটিৰ পৰা টোটাল 10000 কিলোমিটাৰলৈকে আমাৰ এক্সোস্ফিয়াৰটো বিস্তৃত হৈ থাকে ইয়াৰ তাপমাত্ৰাটো আমাৰ আকৌ বৃদ্ধি পাই পেলাই 300 ৰ পৰা 1650 লৈকে তাপমাত্ৰাটো বাঢ়ি যায়গৈ এইখিনি আছিল বায়ুমণ্ডলৰ আমাৰ লেয়াৰ সমূহ তাৰ কি কি সিগনিফিকেন্স আছে নামবোৰ কিয় দিয়া হৈছে সেইখিনি এতিয়া মই আপোনালোকক বুজাই দিলো এই গুটেকিটা লেয়াৰৰ ডিটেইলছ নোটটো মই স্ক্ৰিনত আপোনালোকক দেখাই দিম স্ক্ৰিনৰ পৰা আপোনালোকে নোটটো বনাই ল'ব কিন্তু বুজাটো মই যেনেকৈ বুজাইছো তেনেকৈ আপোনালোকে বুজি ল'ব কাৰণ ব্ৰেইনত এই কথাখিনি যেতিয়া সোমাই থাকিব এই ছবিটো যেতিয়া সোমাই থাকিব এক্সামত যি কোৱেশ্চন আহে আমি সেই তাৰ পৰাই উত্তৰটো সোনকালে দিব পাৰিম এতিয়া আমি বায়ুমণ্ডলৰ গুটেকিটা লেয়াৰৰ বিষয়ে পঢ়িলো A to Z পঢ়িলো কনসেপ্ট সম্পূৰ্ণ ক্লিয়াৰ হৈ গল এটা নেক্সট কথাটো আহিল যে এই লেয়াৰ কিটা আমি মনত ৰাখিব লাগে কোনটো লেয়াৰ পিছত কোনটো লেয়াৰ পায় ওজন ক'ত আছে যদি পৰীক্ষাত আমাৰ আহি যায় আমি মনত ৰাখিবলৈ আমাক এটা কি লাগে ট্ৰিক এটা লাগে ঠিক আছে সো এটা মই আপোনালোকক এনেকুৱা ট্ৰিক দিম সেই ট্ৰিকটোৰ পৰা এই লেয়াৰ কিটা নামটো আপোনালোকে সহজতে মনত ৰাখিব পাৰিব তাৰ মানে কি একাধিক্ৰমে কোনটো পিছত কোনটো লেয়াৰ আছে সেইটো আপোনালোকে মনত ৰাখিব পাৰিব ট্ৰিকটো কি বায়ুমণ্ডলটোক আমি ইংৰাজীত কি বুলি কওঁ এটমস্ফিয়াৰ বুলি কওঁ কি বুলি কওঁ এটমস্ফিয়াৰ এই এটমস্ফিয়াৰ আমি স্পেলিংটো এনেদৰে লিখিম এটমস্ফিয়াৰ বায়ুমণ্ডলটোক আমি ইংৰাজীত কি বুলি কওঁ এটমস্ফিয়াৰ বুলি কওঁ কিন্তু আমাৰ ট্ৰিকটো মতে আমি স্পেলিংটো এইটোহে লিখিম এটমস্ট ETMOST এটমস্ট ঠিক আছে এখিনিলৈকে ক্লিয়াৰ এটমস্ফিয়াৰ মানে এটমস্ট ETMOST এটমস্ট তে ইয়াৰ পৰা আমাৰ যিকিটা লেয়াৰ আছে লেয়াৰৰ নামকিটা আমি পাই যাম এতিয়া লাষ্টৰ পৰা যদি আমি চাওঁ এটো কি হ'ব ট্ৰোপোস্ফিয়াৰ এই টি টুৰ পৰা আমি পালো কি ট্ৰোপোস্ফিয়াৰ নেক্সট কি হ'ল আমাৰ ষ্টেটোস্ফিয়াৰ এস টু দি পালো আমি ষ্টেটোস্ফিয়াৰ ও টো হৈছে কি আমাৰ ওজন লেয়াৰ তাৰ পিছত এম টু দি পালো আমি কি মেসোস্ফিয়াৰ টি টু দি পালো আমি কি থাৰ্মোস্ফিয়াৰ আৰু এই ই টু দি পালো আমি কি এক্সোস্ফিয়াৰ ভাল লাগিল না ট্ৰিকটো কি আমাৰ এটমস্ফিয়াৰটোক আমি এটমস্ট বুলি লিখিছো ETMOST এটমস্ট শেষৰ পৰা যদি আমি আহো প্ৰথম কি যদি পাম আমি ট্ৰোপোস্ফিয়াৰ তাৰ পিছত ষ্টেটোস্ফিয়াৰ তাৰ পিছত আমি কি পাম ওজন লেয়াৰ পাম তাৰপৰা মেসোস্ফিয়াৰ থাৰ্মোস্ফিয়াৰ আৰু এক্সোস্ফিয়াৰ ঠিক আছে এই এক্সামত যদি কোৱেশ্চন আহে যে ওজন লেয়াৰটো আমাৰ ক'ত অৱস্থিত আমি কি লিখিব লাগিব ষ্টেটোস্ফিয়াৰত অৱস্থিত এই ট্ৰিকটোৰ পৰা আমি গুটেকিটা কোৱেশ্চনৰ এনসাৰ কৰিবলৈ পাম আজি ভিডিওটো ইমানে আছিলে যদি ভিডিওটো ভাল পালে তেনেহলে লাইক কৰি দিব আৰু চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিব কাৰণ এনেকুৱা মই আৰু ভিডিও আগবঢ়াই থাকিম যদি আগৰ ভিডিওসমূহ আপোনালোকে চোৱা নাই সেইখিনিও চাই ল'ব গতিকে আজিলৈ ইমানে আছিলে ধন্যবাদ উইশ ইউ অল দা বেষ্ট